যে বাইদেউগৰাকী আজিৰ তাৰিখত এজন মুছলমান নেত্ৰী হিচাপে হৈ থকা নাই। তেখেত গোটেই বিটিচিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰেই তেওঁ নেত্ৰী। আমাৰ মথনগুৰিত বিভিন্ন জাতি জনগোষ্ঠীয়ে তেওঁক ভোট দি জিকাই পেলাই তেওঁ পাৰিষদ বনাইছে। মই কোনো ৰাজনৈতিক দলৰ বহতীয়া নহয়, মই কোনো নেত্ৰী বা নেতাৰ বহতীয়া মই নহয়, কিন্তু সঁচা কথাখিনি ক'ব লাগিব। আৰু সেই সঁচা কথাখিনি কোৱাৰ কাৰণে মই আজি লাইভত আহিছোঁ। বাইদেউগৰাকীক কেৱল মুছলমান বুলি ধৰি লৈ কোনেও টাৰ্গেট কৰিব নালাগে, যিখিনি মই সকলোকে আহ্বান জনাই আৰু এপছুকো মই আহ্বান জনাইছোঁ যে বাইদেউগৰাকীক বা আপোনালোকে যি সমালোচনা কৰিছে সেই সমালোচনা এজন জনপ্ৰতিনিধি হিচাপে সমালোচনাটো কৰা ভাল, কোনো জাতি লৈ আপোনালোকে সমালোচনা নকৰিব। আজি মই সৰুকৈ এটা ভিডিঅ' বনাব লগা হৈছে বিশেষ এটা কাৰণত। হয়তো আপোনালোকেও জানে, মোৰো দৃষ্টিগোচৰ হৈছে যে কিছুদিনৰ পৰা এটা বিটিচিত এটা বিতৰ্কই গা কৰি উঠিছে, আৰু য'ত একচুৱেলি সমালোচনা কৰিব লাগিছিল তাতে সমালোচনা নকৰি কি কৰিছে, য'ত সমালোচনা কৰাৰ কোনো থল নাই তাতে সমালোচনাবিলাক কৰি আছে। আৰু এই বিতৰ্ক যিটো হৈ আছে, এই বিতৰ্কৰ কেন্দ্ৰবিন্দু বাছি লোৱা হৈছে বিটিচিত 22 বছৰীয়া ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এজন সংখ্যালঘু মুছলমান মহিলা বিটিচি পাৰিষদৰ যি মন্ত্ৰীসভা, সেই মন্ত্ৰীসভাত স্থান পোৱা বেগম আখতাৰ আহমেদ ডাঙৰীয়ানীক লৈ। তো কথা হৈছে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতাৰে একাংশ ছাত্ৰ সংগঠনে প্ৰতিবাদ কৰিবলৈ গৈ তেওঁলোকে কি কৰিলে, বিটিচি পৰিষদৰ যি সংসদ, সেই সংসদ ভৱনক তেওঁলোকে আক্ৰমণ কৰিলে। আৰু সেই আক্ৰমণ কৰাত অসমৰ প্ৰতিজন নাগৰিকেই সেই আক্ৰমণৰ ধিক্কাৰ আৰু গৰিহণা দিছে। ঠিক একেদৰে নতুনকৈ মন্ত্ৰীসভাত, বিটিচি মন্ত্ৰীসভাত স্থান পোৱা আমাৰ মথনগুৰি সমষ্টিৰ MCLA বেগম আখতাৰ আহমেদ ডাঙৰীয়ানীয়েও ঠিক একেদৰে সমালোচনা কৰিছে। কিন্তু এপছুৰ পৰা আৰম্ভ কৰি আৰু কিছুমান ৰাজনৈতিক দলৰ নেতাই দেখা গ'ল যে কেৱল মাত্ৰ আমাৰ মথনগুৰি সমষ্টিৰ MCLA তথা কাৰ্যবাহী সদস্যা বেগম আখতাৰ আহমেদ ডাঙৰীয়ানীক টাৰ্গেট কৰি লোৱা দেখা গৈছে। তো বেগম আখতাৰ আহমেদ ডাঙৰীয়ানীয়ে যিখিনি কথা কৈছে তাতকে বহুত চোকা বাখাৰে সমালোচনা কৰা মানুহ কিন্তু সেই সময়ত আছিল বা এতিয়াও আছে, কিন্তু তেওঁলোকক টাৰ্গেট কৰি লোৱা নাই। টাৰ্গেট কৰি লোৱা হৈছে বেগম আখতাৰ আহমেদ ডাঙৰীয়ানীক। উদ্দেশ্যটো কি? যে কিছুমানৰ সহ্য হোৱা নাই নেকি যে বিটিচি মন্ত্ৰীসভা যি আছে, এই বিটিচি মন্ত্ৰীসভাটো তেওঁলোকে মুছলমান শূন্য হোৱাটো বিচাৰে নেকি? সমালোচনা হৈছে এপছুৰ দৰে এটা সংগঠনক আখতাৰা বাইদেউগৰাকীয়ে সমালোচনা কৰিব বুলি কৈছে, সমালোচনা কৰা বুলি কৈছে। ঠিক আছে, যদি আখতাৰ আহমেদ বাইদেউগৰাকীয়ে এপছুৰ দৰে এটা সংগঠনক, যদি জাতীয় সংগঠনক যদি সমালোচনা কৰিছে, বাইদেউক সমালোচনা কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু বাইদেউক সমালোচনা কৰিব লাগিব, বাইদেউ এজন জনপ্ৰতিনিধি, সেই জনপ্ৰতিনিধি হিচাপে তেওঁক সমালোচনাটো কৰিব লাগিব। কিন্তু তাকে নকৰি মই দেখা পাইছোঁ যে এপছুৰ একাংশ নেতাই মুছলমান নাম লৈ লৈ তেওঁলোকে সমালোচনা কৰিছে। তো মই এপছুৰ যিসকলে বাইদেউগৰাকীক মুছলমান নাম লৈ লৈ সমালোচনা কৰিছে, মই তেওঁলোকক ক'ব বিচাৰিছোঁ যে বাইদেউ এগৰাকী মুছলমান নাৰী হয়, কিন্তু বাইদেউ আজিৰ তাৰিখত কিন্তু এজন মুছলমান নাৰী হৈ থকা নাই, এজন জনপ্ৰতিনিধি।
তাইক বা তেওঁক আপোনালোকে সমালোচনা কৰক এজন জনপ্ৰতিনিধি হিচাপে। তাতে মুছলমানক কিয় টাৰ্গেট কৰি ল'লে আপোনালোকে? এই মুছলমানক টাৰ্গেট কৰি লোৱাৰ যি মানসিকতা আপোনালোকৰ, এই মানসিকতাক আমি গৰিহণা দিছো। আৰু দেখা পাইছো যে কিছুমানে এই বেগম আখতাৰ আহমেদ ডাঙৰীয়ানীয়ে মন্ত্ৰীসভাত স্থান পোৱাৰ কাৰণে কিছুমানৰ বৰ জ্বলন হৈছে। যেনেদৰে অসম বিধানসভা বা অসম মন্ত্ৰীসভা গোটত যেনেকুৱা মুছলমান শূন্য মন্ত্ৰীসভা গঠন কৰিছে, ঠিক বিটিচিতো একেধৰণে কিছুমানে বিচাৰে যে বিটিচিখনো মুছলমান শূন্য এখন মন্ত্ৰীসভা গঠন হওক। আমি তেওঁলোকৰ মানসিকতাক ধিক্কাৰ দিছো। আজি কিছুমানে কৈ আছে যে বেগম আখতাৰ আহমেদ ডাঙৰীয়ানী, আমাৰ বিটিচি কাৰ্যবাহী সদস্যা বেগম আখতাৰ আহমেদ ডাঙৰীয়ানী বিটিচিৰ বাসিন্দা নহয়। 2020 চনৰ যি পৰিষদীয় নিৰ্বাচন আছিল, সেই নিৰ্বাচনতো আমাৰ বাইদেউগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই কথাটো পাহৰি গ'লে নহ'ব। বাইদেউ তেতিয়া পৰাজিত হৈছিল। পৰাজিত আজি 5 বছৰ হ'ল। 5 বছৰত কোনো এজন মানুহে কিন্তু বাইদেউৰ নাগৰিকত্ব লৈ বা বিটিচিৰ বাসিন্দাক লৈ কোনো ধৰণৰ প্ৰশ্নকেও উত্থাপন কৰা নাছিল। যেতিয়াই বাইদেউগৰাকীয়ে বিটিচি পৰিষদীয় নিৰ্বাচনত জিকি পেলাই তেওঁ মন্ত্ৰীসভাত স্থান পালে, লগে লগে তেওঁৰ নাগৰিকত্বক লৈ কিছুমান একাংশই দেখা গৈছে যে তেওঁলোকে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে যে তেওঁৰ ভোট ইয়াতে নহয়, তেওঁ ইয়াৰ নাগৰিক নহয়, তেওঁ ইয়াৰ বাসিন্দা নহয়। তো ইমান দিন আপোনালোকে কি কৰিছিল? বেগম আখতাৰ আহমেদ ডাঙৰীয়ানীতো আজিয়েই তো ইলেকশ্যন খেলা নাই, তো 20ৰ পৰা ইলেকশ্যন খেলি আছে। তেতিয়া আপোনালোকে এটা মাতো কিয় মাতা নাছিল? তো গতিকে আপোনালোকে এটা কথা জানি থোৱা ভাল, এটা কথা মনত ৰখা ভাল যে আপোনালোকৰ তুলনামূলক হিচাপে আমি কিন্তু 4জন যি আমাৰ মুছলমান কেণ্ডিডেট জিকিছে, আমি 4জনৰে ইয়াম পোৱাটো আমাৰ কৰ্তব্য, আমাৰ কি বুলি কয়, আমাৰ এইটো প্ৰাপ্য অধিকাৰ। কিন্তু আমাৰ 4জনৰ ভিতৰত কেৱল এজন MCLকে আমাৰ মন্ত্ৰীসভাত স্থান দিছে। তো আমাৰ বিটিচিবাসীৰ প্ৰতিজন সংখ্যালঘু মানুহৰ, প্ৰতিজন সংখ্যালঘু মুছলমানৰ কাৰণে ই এটা গৌৰৱৰ ক্ষণ। আমি গৌৰৱ কৰিছোঁ যে বিটিচিৰ 22 বছৰীয়া ইতিহাসত কেৱল পোনপ্ৰথমবাৰৰ বাবে আমাৰ আখতাৰা বাইদেউ গৰাকীয়ে স্থান পাইছে। তাকলৈ কিছুমানৰ এনেকুৱা জ্বলন হৈছে যে যিকোনো প্ৰকাৰে তেওঁৰ নাগৰিকত্ব কেনেকে কৰ্তন কৰি পেলাই তেওঁক কেনেকে বিটিচিৰ বাসিন্দা নহয় বুলি তেওঁক সমালোচনা কৰি বা তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি তেওঁৰ MCLA পদ বা তেওঁৰ মন্ত্ৰিত্ব পদ কাটিব পাৰি, এইটো লৈ কিছুমানে এটা ষড়যন্ত্ৰত ৰচনা কৰিছে। আৰু সেই ষড়যন্ত্ৰত আমাৰ কিছুমান সংখ্যালঘু মুখাবিদ্যা চৰিত্ৰ নেতা, আমাৰ কিছুমান সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰা কিছুমান নেতাইও তেওঁলোকৰ লগত হুৰ মিলাই আমাৰ বাইদেউগৰাকীক সমালোচনা কৰা আমি দেখা পাইছো। গতিকে আমি আপোনালোককো ক'ব বিচাৰিছো যে বিটিচিৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে আমাৰ মথনগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত পাৰিষদ বেগম আখতাৰ আহমেদ ডাঙৰীয়ানীক মন্ত্ৰীসভাত স্থান দিছে। তাৰ বাবে আপোনালোকে গৌৰৱ কৰা উচিত। দল মত নিৰ্বিশেষে আপোনালোকে গৌৰৱ কৰা উচিত। কিন্তু তাকে নকৰি চকু চৰহাৰ দৰে আপোনালোকে কি কৰি আছে? কিছুমানৰ সুৰত সুৰ মিলাই বাইদেউগৰাকীৰ ভোট ইয়াতে নহয়, বাইদেউগৰাকী বিটিচিৰ বাসিন্দা নহয়, বাইদেউগৰাকী ইয়াৰে নহয়। গতিকে এইবিলাক আপোনালোকে ষড়যন্ত্ৰ কৰি পেলাই কি কৰি আছে? আপোনালোকে বাইদেউগৰাকীৰ যি মানে মন্ত্ৰিত্ব পদ, যি আপোনাৰ MCLA পদ, সেই পদবীটো খাৰিজ কৰাৰ কাৰণে আপোনালোকেও দিন ৰাতি একাকাৰ কৰি কষ্ট কৰি আছে। গতিকে আপোনালোকে কষ্ট যিমানে নকৰক সুফল নাপাব। কাৰণ যদি আপোনালোকৰ কিবা ক'বলগীয়া আছিল, যদি আপোনালোকৰ কিবা ক'ব লগা আছে, আপোনালোকে সামাজিক মাধ্যমত নকৈ পেলাই আপোনালোকে নিৰ্বাচন আয়োগৰ ওচৰত যাওক। আপোনালোকে তাকে নকৰি
বাইদেউগৰাকীক ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰাৰ বাবে আপোনালোকে এটাৰ পিছত এটাকে আপোনালোকে ষড়যন্ত্ৰ কৰি আছে। গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছো, অনুৰোধ কৰিব বিচাৰিছো সংখ্যালঘু ভাই মুছলমান ভাইসকলক, যে আপোনালোকে একাংশৰ শ্ৰুতলিপিত আপোনালোকে নিজৰ হাতৰ কোঠাৰ ভৰিত নামাৰিব। আপোনালোকে গৌৰৱ কৰা উচিত, গৌৰৱ কৰক যে BTCৰ 22 বছৰীয়া ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে মথনগুৰি সমষ্টিৰ পৰা এজন নিৰ্বাচিত পাৰিষদে আমাৰ মন্ত্ৰিত্ব পদ পাবলৈ সক্ষম হৈছে। বিৰোধিতা ৰাজনীতিত থাকিব, কিন্তু সেই বিৰোধিতাটো সিস্টেম মতে বিৰোধিতা কৰাটো উচিত। তো সেইদিনা দেখিলো এটা দলৰ, এটা ৰাজনৈতিক দলৰ এজন মুখপাত্ৰই মানে তেওঁৰ লিষ্ট লৈ 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 তাৰপিছত তেওঁ কি কৰিছে, মানে আক্তাৰা মেডাম বাইদেউৰ গৰাকীৰ যি নাগৰিকত্বটো BTCত নহয়, BTCৰ বাসিন্দা নহয়, এইবিলাক লৈ তেওঁ এটা প্ৰেছ মিট কৰিছে। মই তেওঁক প্ৰশ্ন কৰিব বিচাৰিছো, যোৱা 5 বছৰ আপোনাৰ চৰকাৰ আছিল, যোৱা 5 বছৰ আপোনাৰ চৰকাৰ আছিল, সেই আপোনাৰ চৰকাৰ থকা সময়ত আপুনি কিয় সেই নাগৰিকত্বক লৈ আপুনি প্ৰশ্ন উত্থাপন নকৰিলে? যোৱা 5 বছৰত আপুনি কি কৰিলে? আপোনালোকৰ দলে কি কৰিলে? আপোনালোকৰ চৰকাৰে কি কৰিলে? এতিয়া বেগম আক্তাৰ আহমেদ ডাঙৰীয়ানে মন্ত্ৰিত্ব পোৱাৰ বাবেই আপোনালোকৰ একাংশৰ জ্বলন হৈছে। আপোনালোকেও বিচাৰে যে বিধানসভাৰ দৰে, অসম বিধানসভাৰ দৰে, অসম মন্ত্ৰীসভাৰ দৰে আপোনালোকে BTC মন্ত্ৰীসভাও যাতে মুছলমান শূন্য মন্ত্ৰীসভা হয়, তাৰ বাবে আপোনালোকে এই ষড়যন্ত্ৰবিলাক কৰি আছে। কিন্তু আপোনালোকে এটা কথা মনত ৰখা উচিত যে BTCত সংখ্যালঘু মুছলমান, সেকেন্ড লাৰ্জেষ্ট পপুলেশ্যন সংখ্যালঘু মুছলমান, এই কথাটো আপোনালোকে জানি ৰখা উচিত, জানি থোৱা ভাল। আমাৰ 4জন পাৰিষদ আমাৰ জিকিছে, 4জন পাৰিষদ জিকাৰ পিছত আমি এজনক মন্ত্ৰিত্ব পাইছো। আমি হুলস্থুল কৰি থকা নাই। দলে দিছে, ইমান বছৰ দিয়া নাছিল, 22টা বছৰে দিয়া নাছিল, এবাৰ যিহেতু দিছে তথাপি আমি সন্তুষ্ট হৈছো। তাৰ বিৰুদ্ধেও যদি আপোনালোকে ষড়যন্ত্ৰ কৰে, এইবিলাক ষড়যন্ত্ৰ কিন্তু মানিলেও নহব। মই আজি নেমচুৰ সভাপতি হিচাপে মই সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকক মই আহ্বান জনাইছো যে এনেকুৱা ষড়যন্ত্ৰৰ পৰা আপোনালোকে বিৰত থাকক। আৰু যদি সঁচাকে বেগম আক্তাৰ আহমেদ বাইদেউ গৰাকীৰ যদি একচুৱেলি প্ৰকৃততে BTCৰ বাসিন্দা তেওঁ নহয়, তেনেহলে আপোনালোকে নিৰ্বাচন আয়োগত যাওক, নিৰ্বাচন আয়োগৰ পৰা, ইলেকশ্যন কমিশনৰ পৰা আপোনালোকে তেওঁৰ নাগৰিকত্ব কেনেকে ইয়াৰ পৰা কৰ্তন কৰিব, কি কৰিব সেইটো কৰক, কিন্তু আপোনালোকে ষড়যন্ত্ৰবিলাক নকৰিব। তো যিয়ে নহওক, এইখিনি আহ্বান জনাই মই মোৰ লাইভৰ পৰা মই বিদায় লৈছো। সকলোকে ধন্যবাদ। আৰু এইখিনি কথা কোৱাৰ কাৰণে হয়তো কিছুমানে মোক বেগম আক্তাৰ আহমেদ ডাঙৰীয়াৰ দালাল বুলি ক'ব, কিছুমানে BPFৰ দালাল বুলি মোক ক'ব। মোৰ একো আহে নাযায়। মই কোনো ৰাজনৈতিক দলৰ বহতীয়া নহয়, মই কোনো নেত্ৰী বা নেতাৰ বহতীয়া মই নহয়, কিন্তু সঁচা কথাখিনি ক'ব লাগিব। আৰু সেই সঁচা কথাখিনি কোৱাৰ কাৰণে মই আজি লাইভত আহিছো। তো যিয়ে নহওক, আকৌ এবাৰ কৈছো যে বাইদেউগৰাকী আজিৰ তাৰিখত এজন মুছলমান নেত্ৰী হিচাপে হৈ থকা নাই। তেখেত গোটেই BTCৰ প্ৰতিটো জাতি জনগোষ্ঠীৰেই তেওঁ নেত্ৰী। আমাৰ মথনগুৰিত বিভিন্ন জাতি জনগোষ্ঠীয়ে তেওঁক ভোট দি জিকাই পেলাই তেওঁক পাৰিষদ বনাইছে। গতিকে বাইদেউগৰাকীক কেৱল মুছলমান বুলি ধৰি লৈ কোনেও টাৰ্গেট কৰিব নালাগে। এইখিনি মই সকলোকে আহ্বান জনাই, আৰু এপচুকে মই আহ্বান জনাইছো যে বাইদেউগৰাকীক
বা আপোনালোকে যি সমালোচনা কৰিছে সেই সমালোচনা এজন জনপ্ৰতিনিধি হিচাপে সমালোচনাটো কৰা ভাল, কোনো জাতিৰ লৈ আপোনালোকে সমালোচনা নকৰিব। ধন্যবাদ।